হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো আমনি কৰিছোঁ একদম আবেলিৰ পৰা। আবেলি একদম ওপৰলৈ যাই দেখিলোঁ যে বা দুজনী ৰিলচ বনাই আছে, মানে অঞ্জু বা আৰু প্ৰীতি বা, আৰু মামু বাই চাই আছে ধুনীয়াকৈ ৰিলচ বনোৱা বা দুজনী। আৰু মই ভাবিলোঁ যে ভিডিঅ' এটা বনাই লওঁ। আজি এইটো দেওবাৰ, ৰুমতে কিমান সোমাই থাকিম, ওপৰলৈ যাই অলপ ভিডিঅ' বনাই লৈ পেলাই। প্ৰিয়ংকা আছে আৰু আছে এইফালে আমাৰ প্ৰীতি বা, আৰু এইফালে মই। আৰু দেখিছেনে ভিউটো ইমান ধুনীয়া লাগিছে। আবেলি সময়ত মানে ওপৰলৈ যাই বহুতেই বেছি ভাল লাগে, সেইকাৰণে মই এটা ভিডিঅ'ই বনাই ল'লোঁ। আৰু ভিউটোতো ক'বই নালাগে। আকৌ গ'লোঁ দোকানলৈ বুলি ওলাই। বাহঁতৰ ৰুমলৈ গৈছিলোঁ, ৰুমত যাওঁতে ক'লে হেনো বাহঁতে দোকানৰ পৰা আহোঁ ব'লা, সেইকাৰণে ময়ো ধুনীয়াকৈ ওলাই গ'লোঁ। ওলাই যাই কাপোৰো চিলালে বাহঁতে, আৰু ধুনীয়াকৈ মিঠাইও লৈ আহিলোঁ আমি ধুনীয়াকৈ। এই গোটেই বাকেইজনী দেখিছেনে, বহুতেই বেছি ভাল হয় দেই, মোক বহুত বেছি মৰম কৰে। মই সৰু হয় গোটেই বাকেইজনীতকৈ। আৰু এই দেখিছেনে ইমান বিজি আমাৰ গোটেই বাকেইজনী। আৰু ধুনীয়াকৈ অপু বা মামু বা গৈ আছে, বাকী আগত গৈ আছে বা দুজনী, আৰু 4টা ধুনীয়াকৈ কেক লৈ আহিলোঁ। নামটো নাজানো বাৰু দেই, কি বা কেক হয়। আৰু গোটেইকেইজনী খাই আছোঁ। আজিলৈ আহিছোঁ, বাই।